তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অৰ্পণ ব্লগছ। এতিয়া মই গৈ আছোঁ টাউনলৈ। এইপিনে লগৰজন বহি আছে, লগৰজনৰ লগত টাউনলৈ গৈ আছোঁ। এইপিনে ছোৱালী 4জনী আছিলে, ছোৱালী 4জনীক থৈ যাব আহিছিলোঁ। रहा नहीं जाता तड़प ही ऐसी है ना এতিয়া ছোৱালীকেইজনীক থৈ আহি মেলি টাউনলৈ গৈ আছোঁ। আজি মানে অকণমান টমটমত ভাড়া মাৰি আছোঁ, চাওঁ আজি কেইটকা পাওঁ কি। এতিয়া আহি মেলি টাউন পাই গ'লোহি। এইপিনে গাড়ী ছাইডত লগাই নহ'লে গছৰ তলতে বহি আছোঁ। ইয়াত মানুহ চানুহ নাই আজি বৰকৈ, মানে আজি বহুত টানকৈ ৰ'দ দিছেতো, ইমান ৰ'দতনো ক'ত মানুহ আহিব। এইপিনে মানুহ চানুহ নাইকিয়া কাৰণে ইয়াতে বহি আছোঁ। লগৰটোৱে কৈছে আজি তই আহিলি কাৰণে মানুহ নাই পোৱা বুলি কৈছে। गजब बेइज्जती है এতিয়া ৰখি ৰখি মানুহ এজন পালোঁ। এতিয়া মানুহজন পাই বোলে নৱোদয় স্কুল যায়, মানে তাৰ ল'ৰাটোক নৱোদয় স্কুলত পঢ়িছে। এতিয়া তাক বোলে থ'বলৈ যায়। এতিয়া গৈ আছোঁ এনেকৈ লগৰজনৰ লগতে। আমি দুটা আগত বহিছোঁ আৰু মানুহজন পিছত বহি আছে। এতিয়া গৈ আছোঁ নৱোদয় পামগৈ আৰু বেছি সময় নাই। আমিতো নৱোদয় স্কুল কাহানিও গৈ নাই পোৱা, আগতে এদিনো গৈ নাপোৱা। এতিয়া এই মানুহজনৰ লগতে যাওঁ নৱোদয় স্কুললৈ। এতিয়া আহি পাই গ'লোহি নৱোদয় স্কুলখন। এইপিনে স্বাগতম। আগলৈতো কেতিয়াও নৱোদয় স্কুলত সোমাই নাই পোৱাহি, এইবাৰ ফাৰ্ষ্ট টাইম সোমাইছোঁহি। এইপিনে গোটেই চাৰিওকাষৰ দৃশ্যটো ভালে লাগিছে। এইপিনে এখনেই হ'ল বিদ্যালয়খন। এতিয়া নৱোদয় বিদ্যালয়ৰ ভিতৰত সোমাই যাওঁ হোষ্টেললৈ। এইটোৱে হ'ল হোষ্টেলটো। এতিয়া তাৰ পৰা আহিলোঁ, এতিয়া ঘৰত গৈ আছোঁ।